वेलकाम टू माय यूट्यूब चेनेल। नमस्कार, आपलोक सकलोके मोर यूट्यूब चेनेलলৈ स्वागतम জনাইছোঁ। আৰু আজি মই এটা নতুন ব্লগ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। সেইটো হৈছে মই কামাখ্যা মন্দিৰলৈ গৈ আছোঁ। আৰু কামাখ্যা মন্দিৰ আমাৰ হৈছে এটা পৌৰাণিক ঐতিহ্যমণ্ডিত, লগতে হৈছে শিৱ পাৰ্বতীৰ স্মৃতিস্বৰূপ, অৰ্থাৎ আমাৰ হিন্দু ধৰ্মৰ পবিত্ৰ স্থানো হয়। এতিয়া আমি আহি পালোহি কামাখ্যা মন্দিৰ। আৰু কামাখ্যা মন্দিৰত গাড়ী পাৰ্কিঙৰ খুব এটা সুন্দৰ ব্যৱস্থা কৰা আছে, তাতে গাড়ী পাৰ্ক কৰিলোঁ। আৰু এতিয়া আমি আহিছোঁ এণ্টি কুপন চেণ্টাৰলৈ, অৰ্থাৎ যিসকল লোকৰ 2টা পালি ভেকচিন লোৱা হৈ গ'ল সেইসকল লোকে চাৰ্টিফিকেটখন দেখাই এটা কুপন ল'ব, আৰু সেই কুপন লৈহে মন্দিৰৰ ভিতৰভাগ দৰ্শন কৰিব পাৰিব। সেয়েহে এই দীঘল লাইনটো আমি ল'লোঁ আৰু কুপন ল'লোঁ, চাৰ্টিফিকেট দেখুৱালোঁ, আৰু এতিয়া আমি মন্দিৰ দৰ্শন কৰিবলৈ বুলি আহিলোঁ। বলকচোন মন্দিৰ দৰ্শন কৰিবলৈ যাওঁ। কামাখ্যা মন্দিৰৰ অৰ্থাৎ মাতা সতী, মাতা পাৰ্বতীৰ ভিতৰ ভাগ মন্দিৰ দৰ্শনাৰ্থে বহুত দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছিল। এই যে হুলস্থুলখন শুনিবলৈ পালে, এয়া হৈছে তাত থকা পণ্ডিতসকলৰ লগত আমাৰ লাইনতে থিয় হৈ থকা দুগৰাকীমান বৃদ্ধ ব্যক্তিৰ আক্ষেপ আৰু অভিযোগ। যিহেতু আমি এটা লাইনত 4-5 ঘণ্টাকৈ ধৰি আছিলোঁ, বহুত ভক্ত হয়, কিন্তু ইয়াতে আমাৰ লাইনটো আগবঢ়াই নাছিলে। আৰু এনেধৰণে আগতে হোৱা নাই যদিও এইবাৰ আমি এই বহুত এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ল। আৰু যিহেতু ৰাতিয়ে হৈ গ'ল, মোৰ 6:30 মানেই বাজি গ'লগৈ মন্দিৰ দৰ্শন কৰি, সেয়েহে মই বিশেষখিনি দেখাব নোৱাৰিলোঁ। মই অকণমান সন্ধিয়াৰ মুহূৰ্ত দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পাব। আৰু আমি এতিয়া ঘৰলৈ বুলি আহিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰিবলৈ নাপাহৰিব। এণ্ড থেংক ইউ, বাই বাই।